ধৰি লোৱা তোমাক এডাল সংখ্যা ৰেখা দিয়া হৈছে আৰু সংখ্যা ৰেখাডালত তুমি কোনোবা এটা সংখ্যাক উপস্থাপন কৰিব লাগে তেন্তে তুমি অতি সহজেই সংখ্যাটোক উপস্থাপন কৰিব পাৰিবা ধৰি লোৱা এডাল সংখ্যা ৰেখা ওপৰত এটো 0 তাৰ পিছত ধৰি লোৱা এটো 1 এটো সাপোজ 2 এটো সাপোজ 3 তেনেদৰে গৈ আছে সাপোজ এতিয়া তুমি এই সংখ্যা ৰেখাডালত ধৰি লোৱা তুমি 2 ক উপস্থাপন কৰিব লাগে এতিয়া 2 ক উপস্থাপন কেনেদৰে কৰিবা তুমি দুঘাত যাব লাগিব এঘাত দুঘাত মানে এটো 2 হ'ব বা 2 উপস্থাপন কোনটো হ'ব বা 2 পজিশন কোনটো হ'ব এটো হ'ব যদিহে তোমাক এনেদৰে এটা সংখ্যা নিদি যদি একেলগে দুটা সংখ্যা দিয়ে তেতিয়া কি হ'ব মানে ধৰি লোৱা তোমাক এনেদৰে দিছে 3,5 এতিয়া ইয়াক তুমি কেনেদৰে উপস্থাপন কৰিবা ইয়াক উপস্থাপন কৰিব হলে আমাক এনেকুৱা ধৰণৰ এখন সমতল লাগিব যাক আমি কাৰ্টেজীয় সমতল নামে জানো বা কাৰ্টেজীয় সমতল নামে জনা যায় তেন্তে এই 3,5 যে এনেদৰে লিখা আছে এটো কয় কমিক জো বা এটো স্থানাংক বুলি কয় কি বুলি কয় স্থানাংক এটো কয় আমাৰ স্থানাংক ইংলিছত কলে কোঅৰ্ডিনেট বুলি কয় স্থানাংক ইয়াত তুমি দুটা দেখিছা দুটা সংখ্যা দেখিছা এটা প্ৰথমত এটা দ্বিতীয়ত যেটো প্ৰথম হেতু কয় আমাৰ x স্থানাংক আৰু যেটো দ্বিতীয় হেতু কয় আমাৰ y স্থানাংক প্ৰথমটো কি বুলি কয় x স্থানাংক আৰু দ্বিতীয়টো কি বুলি কয় y স্থানাংক মানে ইয়াত তেন্তে তিনিটোক কি বুলি ক'ব x স্থানাংক ঠিক একেদৰে আমাৰ 5 টো কি ক'ব y স্থানাংক আমি যদি 5 ৰ কথা ক'বলৈ যাওঁ 5 টো আমাৰ বাবে কি হ'ব y স্থানাংক হ'ব ওকে মই তাৰ কাৰণে এটো কালাৰ ইউজ কৰিছো সাপোজ এটো আমাৰ হ'ব y স্থানাংক এতিয়া মই ক'লো যে এই এনেকুৱা ধৰণৰ বিন্দু উপস্থাপন কৰিব হলে আমাক এখন সমতল লাগে আৰু এই সমতলখনৰ নাম কি কৈছিলো কাৰ্টেজীয় সমতল তেন্তে ইয়াৰ দুডাল অক্ষ থাকে এডাল অনুভূমিক অক্ষ আৰু এডাল উলম্ব অক্ষ সাধাৰণতে ঠিক আছে আৰু আমি অনুভূমিক অক্ষডালক আমি x অক্ষ নামে বুজো অনুভূমিক অক্ষডালক কি অক্ষ বোলা হয় x অক্ষ আৰু উলম্ব অক্ষডালক y অক্ষ বোলা হয় আৰু এই অক্ষ দুডালে যেটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোৰ স্থানাংক হ'ল 0,0 আৰু সেই বিন্দুটোক মূল বিন্দু নামে জনা যায় কি বুলি কয় মূল বিন্দু বা অৰিজিন বুলি কয় তেন্তে আমি গম পালো যে অনুভূমিকভাৱে থকা অক্ষডালৰ নাম x অক্ষ আৰু উলম্বভাৱে থকা অক্ষডালৰ নাম y অক্ষ এতিয়া আহাচোন আমি 3,5 বিন্দুটো সংস্থাপন কৰিবলৈ চেষ্টা কৰো এতিয়া 3,5 বিন্দুটো সংস্থাপন কৰিব হলে আমি চাব লাগিব ইয়াৰ x স্থানাংক কিমান আমি দেখিছো যে ইয়াৰ x স্থানাংক 3 মানে x অক্ষত আমি 3টা ঘাত আহিব লাগিব x অক্ষত আমি কেইটা ঘাত আহিব লাগিব এটা দুটা তিনটা ঘাত আহিলো সাপোজ ইয়াৰ এতিয়া এই 3 পইণ্টৰ সমান্তৰালকে বা 3 পইণ্টৰ মাজে যিডাল আমি ৰেখা গৈছে বুলি কল্পনা কৰিব পাৰিম ধৰিলে এনেকৈ এডাল ৰেখা গৈছে এই ৰেখাডালৰ ওপৰত থকা প্ৰত্যেকটো বিন্দুৰ x স্থানাংক কিমান হ'ব x স্থানাংক হ'ব আমাৰ 3 ঠিক আছে ঠিক তেনেদৰে ইয়াত y স্থানাংক বা দ্বিতীয়টো কিমান 5 মানে y স্থানাংক মানে আমি y অক্ষত যাব লাগিব y অক্ষত কেইটা ঘৰ যাব লাগিব 5টা ঘৰ সাপোজ এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ পাঁচটা ঘৰ তেন্তে ইয়াৰ এই বিন্দুটোৰ মাজে এই পাঁচৰ মাজে যদি আমি এডাল ৰেখা ড কৰো বা এডাল ৰেখা কল্পনা কৰো ধৰি লোৱা এই ৰেখাডাল এডাল আৰু এই ৰেখাডালৰ ওপৰত থকা প্ৰত্যেকটো বিন্দুৰ স্থানাংক কিমান হ'ব প্ৰত্যেকটো বিন্দুত y স্থানাংক কিমান হ'ব 5 হ'ব তেন্তে আমাক এনেকুৱা এটা বিন্দু লাগে যাৰ x স্থানাংক 3 আৰু y স্থানাংক কিমান 5 তেন্তে আমাৰ সেই বিন্দুটো কোনটো হ'ব আমাৰ সেই বিন্দুটো হ'ব এইটো হয়নে কাৰণ তাৰ বাবে এই বিন্দুটো পাব হলে আমি x অক্ষত 3টা ঘাত গৈছো আৰু y অক্ষত কেইটা ঘাত গৈছো 5টা ঘাত গৈছো তেন্তে আমাৰ 3,5 বিন্দুটো কোনটো হ'ব এটো হ'ব 3,5 মই ইয়াত লিখি দিও এটো হৈছে 3,5 ঠিক একেদৰে ধৰি লোৱা তোমাক আৰু এটা বিন্দু বহাব দিছে আৰু সেই বিন্দুটো হৈছে ধৰি লোৱা তোমাক 2,4 বহাব দিছে কিমান বহাব দিছে 2,4 বহাব দিছে তেন্তে এবাৰ তুমি কি দেখিছা x ৰ স্থানাংক কিমান x ৰ স্থানাংক 2 আৰু y স্থানাংক কিমান y স্থানাংকটো হৈছে 4 ওকে x ৰ স্থানাংক 2 মানে কি তুমি x অক্ষত দুটা ঘাত যাব লাগিব x অক্ষত ধৰি লোৱা এঘাত দুঘাত এতিয়া ইয়াৰ সমান্তৰালকে বা দুই বিন্দু মাজে এডাল ৰেখা কল্পনা কৰিব পাৰো সেই ৰেখাডালৰ প্ৰত্যেকটো বিন্দুৰ x স্থানাংকটো কিমান হ'ব 2 হ'ব মানে এনেকুৱা এডাল ৰেখা আছে সাপোজ এই ৰেখাডালত থকা প্ৰত্যেকটো বিন্দুৰ স্থানাংক কিমান হ'ব 2 হ'ব তেন্তে আমি গম পালো এই দখলৈকে এতিয়া চোৱাচোন y স্থানাংক কিমান y স্থানাংক 4 y স্থানাংক 4 পাব হলে আমি y অক্ষত চোৱা y অক্ষত আমি কেইটা ঘৰ যাব লাগিব এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ এটা চাৰিটা ঘৰ গলে ইয়াৰ মাজে আমি যিডাল ৰেখা কল্পনা কৰিব পাৰো সেই ৰেখাডালত প্ৰত্যেকটো বিন্দু y স্থানাংকটো কিমান হয় 4 হয় তেন্তে আমাক এই ৰেখা দুডালে ক'ত কটাকটি কৰিলে বা আমি যদি ক'বলৈ যাওঁ 2,4 বুজোৱা মানে বিন্দুটো কোনটো হ'ব তেতিয়া হ'ব আমাৰ এইটো বিন্দু হ'ব মানে বেসিক্যালি আমাক ক'ব গলে বিন্দুটো এইটো হ'ব
ইয়াৰ স্থানাংকটো কিমান হ'ব তেন্তে 2, ইয়াৰ স্থানাংকটো কিমান হ'ব 2,4 ঠিক আছে আশা কৰিছো এডখৰলৈকে বুজি পাইছা তেন্তে তোমালোকক মই বা বেলেগ এটা পইণ্ট দিবলৈ চেষ্টা কৰিছো তোমালোকে নিজে বা ভাবিবাচোন ধৰিলা তোমাক মই এই বিন্দুটো দিছো এতিয়া এই বিন্দুটো তুমি স্থানাংক ক'ব লাগে কিমান হ'ব ক'বলৈ চেষ্টা কৰাচোন এতিয়া এই বিন্দুটো পাব হলে আমি x অক্ষত কিমান ঘাত আহিছো হেতু চোৱা আৰু y অক্ষত কিমান ঘাত উঠিছো হেতু চোৱা বা সাধাৰণভাৱে তুমি এনেকৈ চাব পাৰা এই বিন্দুটোৰ পৰা তুমি তলফাললৈ এডাল ৰেখা কল্পনা কৰা সেই ৰেখাডালে ক'ত কটাকটি কৰিলে 4 কটাকটি কৰিলে মানে x ৰ স্থানাংক হ'ব 4 এতিয়া সেই একেদৰে y অক্ষৰ ফালে এডাল অক্ষ মানে ৰেখা কল্পনা কৰা সেই কাল্পনিক ৰেখাডালে y অক্ষত ক'ত কাটিলে 1ত তেন্তে ধৰিলা y স্থানাংক কিমান হ'ব 1 হ'ব তেন্তে এই বিন্দুটোৰ স্থানাংক কিমান হ'ব 4,1 যদিহে মই এটো উল্টা কৰি দিও মানে বিন্দুটো যদি মই উল্টা কৰি দিও 1,4 তেতিয়া একেটা বিন্দু হ'ব নি obviously নহয় 1,4 বুলি কোৱাৰ লগে লগে আমি x অক্ষত এঘাত আহিব লাগিব আৰু y অক্ষত কেটা ঘৰ যাব লাগিব 4টা ঘৰ উঠিব লাগিব x অক্ষত এঘাত আহিম y অক্ষত কেটা ঘৰ উঠিম 4টা ঘৰ এঘাত 2 ঘাত 3 ঘাত 4 ঘাত মানে এইটো হ'ব আমাৰ কিমান 1,4 এই বিন্দুটো হ'ব আমাৰ 1,4 তুমি লিখি দিব পাৰা কিনাত এটো হ'ল 1,4